বলিষ্ঠ অভিনেতা মৃদুল ভূঞালৈ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা অসম ক্ৰীড়া সাংস্কৃতিক উৎসৱ সমিতিয়ে বলিষ্ঠ অভিনেতা ট্ৰেজেডি কিং খ্যাত মৃদুল ভূঞালৈ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান প্ৰদান কৰিছে। কুমাৰ ভাস্কৰ নাট্য মন্দিৰ গুৱাহাটীত প্ৰদান কৰে এই বঁটা। ৩০ বছৰৰো অধিক কাল ভ্ৰাম্যমাণ থিয়েটাৰত অবিৰতভাৱে অভিনয় কৰি প্ৰতিগৰাকী দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছে বিশিষ্ট অভিনেতা মৃদুল ভূঞা। বলিষ্ঠ অভিনেতা মৃদুল ভূঞা ইতিহাস থিয়েটাৰত ব্যস্ত হৈ থকাৰ বাবে আজি তেখেতৰ হৈ বঁটা গ্ৰহণ কৰে মৃদুল ভূঞাৰ সহধৰ্মিনী অভিনেত্ৰী অদিতি ভূঞা আৰু কন্যা নন্দিনীয়ে। আমিও বলিষ্ঠ অভিনেতা মৃদুল ভূঞালৈ আন্তৰিক অভিনন্দন জনালোঁ। নমস্কাৰ, সকলোকে সেৱা জনাইছোঁ। প্ৰথমতে মই অসম ক্ৰীড়া সাংস্কৃতিক উৎসৱ সমিতিক মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে বহুত বছৰ তেওঁলোকে মোক এই মৰম যাচি আহিছে। এয়া মই পোৱাৰ যোগ্য হয়নে নহয়, অসমৰ ৰাইজে আৰু তেখেতসকলে মোক নিৰ্বাচিত কৰিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু আজি মই বহুত দূৰত থকাৰ কাৰণে আজি যিটো ভাস্কৰ নাট্য মন্দিৰত উজান বজাৰৰ মোৰ যিটো শ্ৰেষ্ঠত্বৰ বঁটা প্ৰদান কৰা হ'ব, মই নিজে ল'ব নোৱাৰিলোঁ। বঁটাটো ল'বলৈ যাব মোৰ কন্যা উদিতি নন্দিনী। মোৰ ভাল লাগিছে, মোৰ অনুপস্থিতিত মোৰ জীয়ৰী উদিতি নন্দিনীয়ে বঁটাটো গ্ৰহণ কৰিব, লগত মোৰ পৰিবাৰ থাকিব, মোৰ পৰিয়াল থাকিব। সকলোকে মোৰ ফালৰ পৰা পুনৰবাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। উদিতি নন্দিনীৰ এই বঁটা লোৱা মুহূৰ্তটো মোৰ কাৰণে সাংঘাতিক ধৰণৰ ভাল লগা এটা আমেজ অনা সময় হৈ ৰ'ব। বহুত বহুত ধন্যবাদ। কুলদীপ বৰ্মনৰ ৰিপৰ্ট, ষ্টাৰ অসম নিউজ এণ্ড এণ্টাৰটেইনমেণ্ট।